নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যিহেতু সৰস্বতী পূজা, সেইবাবে ৰাতিপুৱা সোনকালে উঠি ঘৰৰ সকলো কাম বন কৰি গা পা ধুই সৰস্বতী মাতৃৰ কাৰণে অকণমান পায়স বনালোঁ। আমাৰ অঞ্চুৱে নিজৰ পঢ়া টেবুলখন ধুনীয়াকৈ চাফ চিকুণ কৰি সজাই পৰাই সৰস্বতী মাতৃক ধূপ চাকি লগাই পূজা কৰিলে। আৰু ঘৰত এনেকৈ পূজা কৰি আমি ওচৰতে থকা পূজা মন্দিৰটোলৈ বুলি ওলাই গ'লোঁ। দেউতাক যিহেতু যাব নোৱাৰে ডিউটি থকাৰ বাবে, সেইবাবে অঞ্চু আৰু ময়ে গ'লোঁ। দেউতাকক ডিউটিলৈ পঠাই এয়া আমি পূজা মন্দিৰলৈ বুলি ওলাইছোঁ। আৰু মন্দিৰ গৈ পালোঁগৈ। বাহিৰৰ পৰিৱেশটো ইমান ভাল লাগিছে। সঁচাকৈ সৰস্বতী পূজা বুলি ক'লে আমাৰ সেই স্কুলীয়া দিনবোৰলৈ আজিও মনত পৰে। মন্দিৰত গৈ চাকি ধূপ লগাই সৰস্বতী মাতৃক সেৱা আগবঢ়ালোঁ। আৰু আপোনালোকলৈও সৰস্বতী পূজাৰ অলেখ শুভকামনা জনালোঁ। আমাৰ পূজা মন্দিৰত কেনেকৈ পূজা পতা হয় আপোনালোকক অলপকৈ দেখাবলৈ চেষ্টা কৰিম। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন এটা ব্লগত পুনৰ লগ পাম। ধন্যবাদ।